বিহু হললিয়া বিহু হল বলিয়া ও বিহু হল মিয়া মা বিহুটি আহিলে ৰব মই নোৱাৰো ও ততে নাই কি বন্ধুসকল মই সকলোকে মোৰ চেনেলৰ জৰিয়তে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দোস্ত মই এতিয়া ৰঙিয়াৰ যিটো বিহু নৃত্যৰ কৰ্মশালা এই কৰ্মশালালৈ ভ্ৰমণ কৰিবলৈ ওলাইছোঁ। ৰঙিয়াৰ যিটো বিহু নৃত্যৰ কৰ্মশালা এই কৰ্মশালাটো সুন্দৰকৈ এই ভিডিঅ'ত দেখিবলৈ পাব। বিহুটি আহিলে কোনোবাই জানো ঘৰত ৰৈ থাকিব পাৰে, কেতিয়াও নোৱাৰে, ময়ো নোৱাৰিলোঁ। সেয়েহে মই আজি ৰঙিয়ালৈ আহিলোঁ, তাত বিহু নাচ চাম। এটি কৰ্মশালাত বিভিন্ন নাচনি আহি তাত নৃত্য প্ৰদৰ্শন কৰিব, মই এতিয়া তালৈ গমন কৰিলোঁ। হেল্ল' ফ্ৰেণ্ডছ, মই এতিয়া ৰঙিয়া টাউনত প্ৰৱেশ কৰিছোঁ। এইফালে মই দেখুৱাইছোঁ এইটো নেশ্যনেল হাইৱে। নেশ্যনেল হাইৱেৰ পৰা এইটো যিটো উপপথ, এই উপপথেৰে ইতিমধ্যে এইটো পথ গুচি গৈছে দক্ষিণমুৱাকৈ। এই দক্ষিণমুৱাকৈ এই পথটিৰে গ'লে য'ত বিহুৰ কৰ্মশালা চলি আছে, এই কৰ্মশালা চলা সেই যিটো প্ৰেক্ষাপট তাত আমি দেখিবলৈ পাম। মই বাওঁফালে অকণমান দেখুৱাব বিচাৰিছোঁ। বাওঁফালে এতিয়া কবৰস্থান আছে। এই কবৰস্থানত বিভিন্ন প্ৰান্তৰ লোকে এই ৰঙিয়া টাউনৰ যিবোৰ ইছলাম ধৰ্মীয় লোক আছে তেখেতসকলৰ মানুহ মৰিলে মৰাৰ পিছত এই কবৰস্থানলৈ আহে। মই কবৰস্থানটো অকণমান দেখুৱাই দিছোঁ। এই কবৰস্থান এই দক্ষিণ ফালত এইটো পূব দিশত এইটো কবৰস্থান আছে। দক্ষিণমুৱা পথৰ পৰা পূব দিশত এই কবৰস্থান হয় আৰু এই কবৰস্থানৰ কাষেৰে যোৱা এইটো পথ, আৰু এই পথটিৰে আগুৱাই গ'লেই এখন বৰলীয়া দলং পোৱা যাব। মই তালৈ আগুৱাই গৈ আছোঁ। আপুনি চাওক, এই পথটি অকণমান টাৰ্ণিং লৈছে, টাৰ্ণিং পইণ্ট যিটো পশ্চিমমুখে ঘূৰিছে পথটি। যান বাহনবোৰ আহি আছে। এইখন এখন দলং, এই দলংখন পাৰ হৈ গৈয়ে আমাৰ যিটো বিহু নৃত্যৰ কৰ্মশালা, সেই কৰ্মশালা স্থান পামগৈ। এই পথটিৰে আহিছোঁ। ইতিমধ্যে য'ত বিহুৰ কৰ্মশালা চলি আছে এইটো হ'ল মুখ্য গেট। এই গেটটোৰ ভিতৰত আছে কৰ্মশালা। মই ইতিমধ্যে ভিতৰত প্ৰৱেশ কৰি আছোঁ। আপোনালোকে চাব পাৰে ইতিমধ্যে নাচনীবিলাকে বিভিন্ন ধৰণৰ নৃত্য প্ৰদৰ্শন কৰিছে। আপোনালোকে অকণমান চাই ল'ব পাৰে। বিভিন্ন প্ৰান্তৰ নাচনী ইয়াত উপবিষ্ট হৈছে আৰু নৃত্য প্ৰদৰ্শন কৰি আছে। ইতিমধ্যে আজি যিটো অনুষ্ঠান, এই অনুষ্ঠানত ভাগ ল'বলৈ বিভিন্ন স্থানৰ ইয়াত যিখিনি বিষয়ববীয়া, কিছুসংখ্যক বিষয়ববীয়া ইয়াৰ মাজত প্ৰৱেশ কৰিছে। মই অকণমান দেখুৱাই দিছোঁ। আজিৰ অনুষ্ঠানটো সুন্দৰকৈ চলাই নিয়াত এখেতসকলে সহায় কৰিছে। এইফালে মই দেখুৱাইছোঁ কিছুসংখ্যক গাৰ্জেন ইতিমধ্যে বহি আছে আৰু এখেতসকলৰ ছোৱালীবিলাকে ইয়াত নৃত্য প্ৰদৰ্শন কৰি আছে। মই অকণমান আগুৱাই গৈছোঁ আৰু মোৰ কাষতে আছে কেইটামান ঢোল ইয়াত থিয়কৈ ৰাখি দিছে। এই অকণমান আগুৱাই গৈছোঁ, ইয়াত আছে কেইটিমান ঢোল। এই ঢোল তেওঁলোকে হাতত তুলি ল'ব আৰু মাৰিৰে সুন্দৰ বিহু ঢোলৰ যিটো বাজনা চেওঁ, এই চেওঁ কৰি বজাব তেওঁলোকে। ইতিমধ্যে ঢোলবোৰ এইবাৰ ৰাখি থৈ দিছে, খন্তেক পিছত তেওঁলোকে বাদ্যসংগত কৰিব। এগৰাকী ঢুলীয়াৰ ওচৰলৈ মই গৈছোঁ। আপুনি ক'ৰ পৰা আহিছে? বাইহাটা চাৰিআলি। আপোনাৰ নামটো কি বাৰু? মই আন এগৰাকী ঢুলীয়াৰ ওচৰত যাব বিচাৰিছোঁ। বৰ ডাঙৰীয়া, আপুনি ক'ৰ পৰা আহিছে? মই কৰৰ পৰা আহিছোঁ। কৰৰ পৰা আহিছে। নামটো কি আপোনাৰ? কংকন ডেকা। আপুনি আগতে কি ঢোল সংগত কৰিছে নে? কৰৰ এতিয়া তাৰমানে ডাঙৰ বিহু দল আছে। আচ্ছা, সেই দলটো এতিয়া বৰ্তমান আছেনে নাই? তাৰে সদস্য আছে। আচ্ছা, মই গম পাইছোঁ যে তেখেতে হৈছে সেই কৰোনাৰ আটাইতকৈ ডাঙৰ যিটো বিহু দল, এই বিহু দলৰ তেওঁ সদস্য আৰু ইয়াত আহি উপবিষ্ট হৈছে। খন্তেক পিছতে ঢোল সংগত কৰিব। ক'ৰ পৰা আহিছে? মই মুক্তাপুৰ। মুক্তাপুৰৰ পৰা।
বিহু দল আছে নেকি নিজা দলটিৰ নাম কি মন বহাগী বিহু দলৰ পৰা এগৰাকী ঢুলীয়া ইয়াত উপস্থিত হৈছেহি আৰু এই যিটো মন বহাগী বিহু দল এইটো মুক্তাপুৰ ৰং চেনেলত দ্বিতীয় পুৰস্কাৰ পাইছে আপুনি ক'ৰ পৰা আহিছে ৰঙিয়া ক'ৰ পৰা আহিছে শিঙাৰ পৰা বিহু দল আছে নেকি নিজা কি দলটিৰ নাম নৱখুৰুজ বিহু দল শিঙাৰপাৰাত আৰু সেই শিঙাৰপাৰাৰ পৰাও এগৰাকী ঢুলীয়া ইয়াত আহি উপস্থিত হৈছে খন্তেক পিছতে পৰৱৰ্তী ভিডিঅ'সমূহ আপোনালোকৰ মাজত আগবঢ়াই দিয়া হ'ব থেংক ইউ মই অকণমান দেখুৱাই দিছোঁ এইগৰাকী আকৌ হাঁহি এই বিহু বতৰ সুন্দৰকৈ এতিয়া হাঁহি মাৰিছে আকৌ মুখত হাতখন লগাই দিছে বাৰু ঠিক আছে মই দেখুৱাইছোঁ অকণমান এইসকল নাচনীয়ে নাচি আহি অকণমান জিৰণি লৈছে ক'ৰ পৰা আহিছা তুমি তুমি ক'ৰ পৰা আহিছা কণিহাৰ পৰা আগত তুমি বিহু নাচিছা নেকি বিহুৰ দল আছে নেকি তোমাৰ এইবাৰ মই আগুৱাই গৈছোঁ এইগৰাকী আকৌ এই বিহু দল শিকোৱা ওস্তাদ হয় তেখেতে ইয়াত সংগত কৰি আছে ইতিমধ্যে এগৰাকী পেঁপা বাদকে পেঁপা সংগত কৰি আছে আমাৰ মাজত যিটো অনুষ্ঠান চলি আছে অনুষ্ঠানটোত তেখেতৰ নেতৃত্বত এই অনুষ্ঠানখিনি আগবঢ়াই তেখেতে লৈ গৈছে তেখেতৰ ইতিহাস ক্ষেত্ৰত ল'ব বিচাৰিছোঁ বৰ ডাঙৰীয়া আপুনি অকণমান আমাক জানিবলৈ দিয়ক আপুনি এই যে অনুষ্ঠানটো চলিছে আপোনাৰ কেনেধৰণৰ ভাৱনা আছে অকণমান জানিবলৈ দিয়ক হয় আচলতে এই অনুষ্ঠানটো আচলতে ৰঙিয়া মহকুমাত আমাৰ মহকুমা ডিপুটিৰ নেতৃত্বতে হৈছে আৰু ইয়াত চাৰ্কল অফিচাৰ আছে ইয়াত ৰাইজৰ ফালৰ পৰা আমি কিছু সহায় সহযোগিতা আগবঢ়াইছোঁ আৰু যিহেতু এইটো আমাৰ এটা জাতীয় জীৱনৰ লগত জড়িত কথা অসমীয়া সংস্কৃতিৰ যিটো বিহু এই বিহু বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ গৈ আছে ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ গৈ আছে তাৰ এই ক্ষেত্ৰত এই আমাৰ বিহুটো ক্ষুদ্ৰভাৱে আমাৰ পৰিৱেশন হোৱাটো আমি বিচাৰোঁ সেইকাৰণে আমি যিখিনি পাৰোঁ ইয়াত সহযোগিতা আগবঢ়াইছোঁ অহাকালিৰ পৰা সৰু সজাইলৈ লৈ যাব তাত মুঠ 11,000 এতিয়া প্ৰশিক্ষণ লৈ আছে সৰু সজাত অহাকালিৰ পৰা তাত ছেটিঙৰ ব্যৱস্থা কৰিব আৰু প্ৰশিক্ষণ তাতে হ'ব ইয়াত পৰীক্ষাৰ্থী কিমান আছে ইয়াত পৰীক্ষাৰ্থী 200 গৰাকী আছে Ulote nasalita kuriya dhurati ulote nasali ko khilawe urati ইতিমধ্যে আমাৰ মাজত এগৰাকী বিখ্যাত নাচনী তেওঁ আধুনিক নৃত্যৰ প্ৰদৰ্শন কৰে আমাৰ মাজত উপস্থিত হৈছে তেওঁ এই যিটো আমাৰ কৰ্মশালা বিহু নৃত্য কৰ্মশালা এই বিহু নৃত্য কৰ্মশালাত অংশগ্ৰহণ কৰিছে তেওঁ হৈছে প্ৰণামী দাস মই সুধিব বিচাৰিছোঁ তুমি আগতে বিহু নাচিছিলা নেকি ইয়াৰ পিছত তুমি ক'ত বাৰু এই নৃত্য প্ৰদৰ্শন কৰিবা সৰু সজাত নিম বুলি কৈছে তুমি আধুনিক নৃত্য প্ৰদৰ্শন কৰিছা আগে পিছে নহয় জানো তুমি পুৰস্কাৰ কিমান পাইছা পুৰস্কাৰ পাইছোঁ বহুত
বিহু নাচনী যিটো প্ৰকাণ্ড সেই ডাঙৰ ফোট এই ফোটটো ইতিমধ্যে কপালত লগাই আছে আৰু বিহু সাজপাৰ পিন্ধিছে মিচিককৈ হাঁহি এটা মাৰি দিছে আন এগৰাকী নাচনী আছে সুধিছোঁ তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম শ্ৰী বৰহাৰ নীলা তুমি আগতে নৃত্য প্ৰদৰ্শন কৰিছা নেকি হয় কৰিছোঁ তোমালোকৰ বিহু দল আছে 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 বিহু নাচিছা সজাই নৃত্য প্ৰদৰ্শন কৰিবলৈ যাব নহয় জানো হয় ভালদৰে নাচিবা নহয় কিন্তু নাচিবা তুমি এই সাজত নাচিবা নে বিহু সাজ যিটো মুগাৰ কাপোৰ বিহু সাজত আছে বিহু সাজত নাচিবা তুমি হাঁহিব বিচৰা নাই বিহু নাচিলে হাঁহিব লাগিব তেওঁ হাঁহিছে ধুনীয়াকৈ এটা হাঁহি মাৰিছে আন এগৰাকী নাচনী ইয়াত বহি আছে তোমাৰ নামটো জানিব বিচাৰিছোঁ শিখামণি তালুকদাৰ শিখামণি তালুকদাৰ তুমি আগে পিছে বিহু নাচিছা হয় নাচিছোঁ তোমালোকৰ বিহু দল আছে হয় আছে ইয়াত এই যিটো কৰ্মশালা চলিছে বিহু নৃত্যৰ কৰ্মশালা এই কৰ্মশালাৰ পৰা তোমালোকে এই যিটো সৰু সজাইত যিটো নৃত্য প্ৰদৰ্শন হ'ব সেই নৃত্যত তুমি অংশ ল'বা নহয় তুমি এই সাজপাৰ পিন্ধি নাচিবা নে বিহুৰ সাজ পিন্ধিবা বিহু বিহুৰ সাজ পিন্ধিবা তুমি কি মুখখন যে কিবা আকৃতিটো যে হাঁহা নাই মুখৰ মানে হাঁহিটো অহা নাই তুমি এনেকৈ নাচিবা নে কিবা সলনি কৰিবা আহিম হাঁহিবা এতিয়া অকণমান হাঁহি দিছে ধন্যবাদ আন এগৰাকী নাচনী সুন্দৰ এতিয়া হাঁহি মাৰি দিছে তেওঁ এই ৰঙালী বিহুত এই ৰঙীন কাপোৰ পৰিধান কৰিয়ে এই আজিৰ যিটো কৰ্মশালা তাত উপস্থিত হৈছে তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম জুবলি ডেকা তুমি আগতে বিহু নাচিছা নাচিছোঁ। দল আছে তোমালোকৰ আছিলে তোমাৰ ঘৰ ক'ত হয় মোৰ ষ্টেচনৰ কাষত দক্ষিণ সীতাৰায় এওঁক ধন্যবাদ দিছোঁ এওঁ যিটো হাঁহি মোৰ লগত কথাৰ শ্বেয়াৰ কৰিছে সুন্দৰ সাজপাৰ পৰিধান কৰিছে তেওঁলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কেইবাগৰাকী নাচনী ইয়াত ইতিমধ্যে বহি আছে খন্তেক পিছতে এওঁলোকে ইয়াত নৃত্য প্ৰদৰ্শন কৰিব ধন্যবাদ